হেল্ল' গাইজ, আপোনালোকে ধুৰন্ধৰ পাৰ্ট 2টো চোৱাৰ আগতে যদিহে আপোনালোকে ধুৰন্ধৰ পাৰ্ট 1টো নাই চোৱা, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, ধুৰন্ধৰ পাৰ্ট 1টো চাই ল'ব। তেতিয়াহে আপোনালোকে এই ভিডিঅ'টো ভালদৰে বুজি পাব। আগৰ ভিডিঅ'টোত আপোনালোকে দেখিলে যে এটাই কেনেকৈ আনটোৱে পতাবলৈ লোৱা ছোৱালীজনীক নিজৰ গাৰ্লফ্ৰেণ্ড বুলি কৈ মনে মনে নাম্বাৰ চাম্বাৰ লৈ গুচি গ'ল। এতিয়া তাৰ পাছত কি হয় চাওঁ আহক। সেইদিনাখন তাক আকৌ ঠগিলো নহয়। ঐ পাছত কথা পাতিম ৰহ। হেল্ল'। নাই ভাই আছো। মই কালি আহিলোঁ আমেৰিকাৰ পৰা। মোৰ নিজৰ হেলিকপ্টাৰত আহিলোঁ। বিল গেটছক লগ কৰি আহিলোঁ। মানে বহুত দিনৰ পৰা মাতি আছিলে, যাব পৰা নাই। মানে মই বিল গেটছক পইচা অলপ ধাৰলৈ দি থৈ আহিলোঁ। এণ্ড আইফোন কোম্পানীটোত সোমাই আহিলোঁ। মোৰ আইফোন এক্সটো অলপ প্ৰব্লেম দি আছিলে, চ' আইফোন ৱাই উলিয়াবলৈ কৈ থৈ আহিছোঁ আৰু। অ'কে হ'ব দে, ৰাখিছোঁ। মোৰ ওচৰত মানে বৰ ধুনীয়া ছোৱালী এজনী বহি আছে। হাই, তুমি ইয়াত অকলে অকলে কি কৰি আছা? কফি অলপ খাই আহোঁ এনেই থকাতকৈ। নাযাওঁ, মই বয়ফ্ৰেণ্ড আহি আছে, মই বয়ফ্ৰেণ্ডৰ লগত যাম। এতিয়া অলপ ওলাই গৈছে। একো নাই ব'লা, ক'ল্ড ড্ৰিংকছ বা কফি খাই আহোঁ ব'লা। প্লিজ, একো নাই ব'লা। তোমাৰ কথা শুনিবলৈ টাইম নাই, মোৰ বয়ফ্ৰেণ্ড আহি আছে। আবে তই ইয়াত কি কৰিছ? তই যে ইয়াত। মই মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত আহিছোঁ ইয়াত, এণ্ড তই ইয়াত কি কৰিছ? সেইবোৰ বাদ দে। অ' মানে এই তোৰ গাৰ্লফ্ৰেণ্ড হয়? তই যে সেইদিনা ৰেল ষ্টেচনত। চৰি, এই আকৌ তোৰ গাৰ্লফ্ৰেণ্ডহে আছিলে? বেটা, এই আৰু মই 2 yearsৰ পৰা ৰিলেশ্যনত আছোঁ, বুজিলা? 2 yearsৰ পৰা ৰিলেশ্যনত আছোঁ। সেয়া প্লেন আছিল, বুজিলি? এয়া প্লেন আছিল তোক ফচোৱা। এই আকৌ তোৰ গাৰ্লফ্ৰেণ্ডহে আছিল। হাই গাইজ, মই চন্দন জ্যোতি। আপুনি চাই আছে চন্দন জ্যোতি ক্ৰিয়েশ্যন। যদিহে এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। থেংক ইউ।